নমস্কাৰ জনাই সকলোকে আজিৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ আৰু মই এতিয়া আছোঁ আপোনালোকে মানে ক'ব নালাগে জানে আছোঁ মই ঢেকিয়ালত গোলাঘাট ডিষ্ট্ৰিক্ট আৰু মানে আজি আমাৰ ৰুমত মানে এটা বম খানা হ'ব যাইছে গাহৰি ব্লগ ধামাকাৰ গাহৰি এটা ব্লগ হ'ব যাইছে মানে গাহৰি খানা আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে পলম কিয় ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ আৰম্ভ কৰোঁ গাহৰি ব্লগ পুৰা গেলামাল বজাৰ কৰি আছোঁ ইফালে খুৰা আছে আৰু দাদা পুৰা দি আছে বস্তু দি আছে আমাক নাটক চালে না নাই নাটক কালি চোৱা নহ'লে অকণমান প্ৰব্লেম এটা হ'লে ফালে যাবলগীয়া হ'ল আজি চাবনে নাই আজি এতিয়া কি হয় জানো সন্ধিয়া হ'লে গম পাব খুৰা চাবনে আজি নাটক সন্ধিয়ালৈহে গম পাম সন্ধিয়ালৈ দোকানত ভিৰ হৈ থাকে না পুৰা দোকানত ভিৰ হয় অলপ দোকানত ভিৰ হোৱাতকৈও আমাৰ ঘৰুৱা প্ৰব্লেম এটা চলি আছে ইয়াতে পোৱা খানাৰ বজাৰ কৰি আছোঁ মহাদেৱ আৰু মই আৰু এতিয়া ৰুমত যাম আৰু গাহৰি মাংস ল'লোঁ এতিয়া মানে বনাম আৰু মহাদেৱ বনাব আজি গাহৰি মাংস হৈ গ'ল এতিয়া মানে বিলাহী লৈ আছোঁ বিলাহী কিলো 40 টকা 2 কিলো ল'ম নহৰু ল'ব লাগিব এইফালে পুৰা জুখি আছে ভাল দিব দেই জলকীয়া আদা 20 টকাৰ মিলাই ল'লোঁ কম মানুহ না আৰু এদিনৰ কাৰণেহে কেনে কম লৈ ল'লোঁ আজি আমি মাংস খাওঁ আজি আমি গাহৰি খাওঁ আৰু বজাৰ চজাৰ কৰি ল'লোঁ পুৰা বজাৰ কৰি ল'লোঁ ডিছপাত গিলাচ বহুত বস্তু বজাৰ কৰিলোঁ আৰু আমাৰ আজি ৰুমত মানে পাৰ্টি এটা হ'ব যোৱাকালি সকলোৱে আমাৰ দৰমহা পালে সেইকাৰণে আজি পাৰ্টি এটা কৰিম গাহৰি মাংস পাৰ্টি মানে ধামাকাৰ গাহৰি ব্লগ এটা হ'ব যাই আছে আপোনালোকে ব্লগটো চাই থাকক আৰু আজি মাংস বনাম মই কেনেকৈ বনাম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো মানে ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া যাই আছোঁ ৰুমত পেণ্ডেলৰ পৰা আহিলোঁ কাম চাম ক্লিয়াৰ আৰু এয়া আমাৰ ৰুমত যোৱা ৰাস্তা এনেতে সময় আহিল মাংস ধোৱা পুৰা গৈ আছোঁ বহুত দূৰ মানে ৰুম পেণ্ডেলৰ পৰা বহুত দূৰ যাব লাগে ৰুমত এয়া হৈছে আমাৰ ৰুমত যোৱা ৰাস্তা এয়া হৈছে চাহ বাগান বহুত মানে চাহৰ খেতি আছে ইয়াতে এয়া দেখিছে আৰু এয়া হৈছে লাখটকীয়া গছ আগৰ ভিডিঅ'টো দেখাইছিলোঁ আজিও দেখাইছোঁ আপোনালোকে ভাবিছে গাহৰি ব্লগ কৈ আছে বজাৰহে কৰা দেখা পালোঁ আপোনালোকক কিন্তু গাহৰি মাংসটো লোৱা দেখা নাই আৰু মানে গাহৰি মাংস ল'ব গৈছিলোঁ চকত কিন্তু ইয়াতে মানে বহুত দাম আৰু যিটো ৰুমত আছোঁ তাৰে মানে খুৰাজনে ক'লে খুৰাজনৰ এজন চিনাকি বেপাৰী আছে সেইজনৰ তাত বোলে গাহৰি মাংস একদম দাম কম তাৰে পৰা মানে আনিব গৈছে আমাৰ দ্বীপে আৰু মানে গাহৰিয়ে হ'ল 700 টকাৰ গাহৰি আনিব গৈছে আৰু মানে ইয়াতে সেইকাৰণে আমি গাহৰি নল'লোঁ এতিয়া আমাক ৰুমত আনি দিব গাহৰি মাংস আৰু ফ্ৰেণ্ডছ বহুত টাইম অপেক্ষাৰ পিছত আহি এতিয়া ৰুম পাম আমাৰ ৰুমৰ ওচৰ পাই গ'লোঁ আৰু মানে এতিয়া গাহৰি মাংস বনাব লাগিব ময়ে বনাম গাহৰি মাংস কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে আমাৰ ৰুম এয়া হৈছে আমাৰ ৰুম এয়া দেখিছে ৰুম পাই গ'লোঁ মানে পেণ্ডেলৰ পৰা বহুত দূৰত ৰুম আহি ৰুম মানে নক'ব আৰু খোজ কাঢ়োঁতে ভৰি বিষাই গৈছে ভৰি আৰু আমাৰ ভাষাত কয় ঠেং বিষাই গৈছে ঠেং বিষাই গৈছে পুৰা মানে আহি সেইটো হৈছে আমাৰ ৰুম আৰু এখেতসকলৰ ঘৰতে আছোঁ এইটো মানে নতুনকৈ ঘৰ বনাইছে এইটো ঘৰ এতিয়ালৈকে লোৱা নাই বৰ্তমান পুৰণা ঘৰটোতে আছে নতুন ঘৰটোত আমাক থাকিব দিছে এয়া আছে নতুন ঘৰ আৰু ইফালে দেখিছে খালি অকল চাহ বাগান আৰু লাখটকীয়া গছ নাম নাজানো লাখটকীয়া হৈছে আমাৰ আজি খানাৰ আয়োজন এইটো চৌকাতে আজি খানা বনাম
যাই আছে কেনে বৰডেকা আজি বিয়াজ খানা এতিয়া হেৰি কি বুলি কয় নহৰু কাটি আছোঁ খৰচা কিমান হ'ল এই খৰচাটাই লগা হ'লে ইয়াত খৰচা হিচাপ পিছত হ'ব পইচা মাৰা নাই দে নহ'লে বাকী একো নাই খৰচা কৰি থকা হৈছে পইচা মাৰা বুলি ভাবছি মোক কেনে মানুহে দেৱজিতে মোক পইচাৰ হিচাপ ধৰছি আহি পইচা কেইটা আহি এতিয়া সেই বৈঠক হ'ব কি হ'ব কিহৰ বৈঠক গধূলি আমাৰ বাজেটৰ বৈঠক হ'ব আৰু সেইটো মহাদেৱকে মই কেমেৰাত মই দেখাই আছা বাজেট এখন সেই হ'ব মানে কিমান বাজেট গেল মিটিং এখন হ'ব জয় জয় মহাদেৱ ফোন মাৰটো একবাৰ বোলেন বনাব পাৰিবি নে নৰা এই তোক আশা কৰি পেলাই আমি খানা আয়োজন কৰিছোঁ গম পাইছা নাই মানে একদম জ্বালা আৰু নেহেৰু বটি আছে ঘৰত ঘৈণীয়েকক হেল্প কৰি দিয়া নাই কিনে জানে মানে পুৰা একদম দি আছে আমাৰ দেৱজিত চাহা আৰু ইফালে পুৰা যোগাৰ হৈ গ'ল আৰু আমাৰ ডাঙৰে পুৰা কেৰাহী গৰম দিছে কেৰাহী গৰম হৈছে নে নাই আৰু ইফালে আমাৰ মাংস গাহৰি মেইন এয়া গাহৰি জুই নাইচোন মাংসটো মই বিলাম বুলি কৈ দে মাংসটো দীপে বিলাব দীপজ্যোতি ডেকা দীপজ্যোতি ডেকা আৰু কবালে পানী দিয়ে খানাৰ মাজতে বহুত দুখলগীয়া কথা এটা হ'ল মানে যিঘৰ মানুহৰ তাতে আছোঁ সেইঘৰ মানে এই ছোৱালীজনীৰ লগৰ মানে ছোৱালী এজনী মানে আজি ঢুকালে এনেকৈ মই গ'লোঁ তাত এতিয়া মানে ৰাস্তাত আছোঁ গা ধুব লাগিব গা ধুই কিনে ৰুমত যাব লাগিব ছোৱালীজনী মানে কিবা মেট্ৰিক দিলেহেঁতেন সৰু ছোৱালী একদম মানে GMCত লৈ গৈছিলে ডক্টৰে মানে চিকিৎসা কৰিব নোৱাৰিলে চাব মানে নোৱাৰিলে আজি ছোৱালীজনী ঢুকালে তাৰমানে ডাঙৰ বেমাৰে হৈছিল নোৱাৰিলে ডক্টৰে আৰু আজি ঢুকালে এতিয়া মানে লৈ আহিছে আৰু ফ্ৰেঞ্চ খানাৰ মাজতে মানে একেবাৰে দুখ লগা ঘটনা এটা হ'ল ইয়াৰে মানে আমি যিটো ঘৰত মানে আছোঁ তাৰে মানে মাইনাজনীৰ লগৰ ছোৱালীজনী মানে ঢুকালে এইবাৰ মেট্ৰিক দিলেহেঁতেন একদম সৰু ছোৱালী কি কয় বেমাৰ হৈ আছিলে গুৱাহাটী GMCত লৈ গৈছিলে কিন্তু GMCত ডক্টৰে চিকিৎসা কৰিব নোৱাৰিলে আৰু আজি মানে GMCতে মৰিছে লাষ্টটো লৈ আহিছে আৰু তাতে মানে গৈছিলোঁ খানা বনাই আছিলোঁ আধা বনোৱাকৈ যাবলগীয়া হ'ল আৰু সেইকাৰণে মানে এবাৰ ৰাতিপুৱা গা ধুইছোঁৱে আৰু এতিয়া মানে গা ধুলোঁ আৰু মানে গৈছিলোঁ আৰু এতিয়া মানে চবেই মানে দুখত আছে ন কান্দি কাটি আছে এতিয়া তাতে ভিডিঅ' চিডিঅ' কৰিলে বেয়া কথা ন সেইকাৰণে মানে ভিডিঅ' নকৰিলেও মানে কথাখিনিয়ে কৈ দিলোঁ আৰু মানে বহুত দুখ লাগিলে মানে একদম মানে সৰু ছোৱালী মানে উঠি আহিছিলেহে মানে আৰু পিছৰ লাইফটো আছিলে কিমান মানে পঢ়া শুনা কৰা লাইফটো আৰু কিমান সেই আছিলে কিন্তু ইমান সৰুতে মানে ঢুকালে বহুত বেয়া লাগিলে এনেকুৱাকৈ ঢুকালে আৰু ফ্ৰেণ্ডছ নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যেন মাইনাজনীৰ আত্মাই চিৰশান্তি লাভ কৰে স্বৰ্গস্থান কৰে আৰু তাৰে কামনা কৰিলোঁ নেদেখাজনৰ ওচৰত আপোনালোকেও যাতে মাইনাজনীৰ আত্মাই চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিব সঁচাই বহুত মানে দুখ লগা ঘটনা উঠি আহিছিলেহে মানে লাইফটো আৰু আছিলেগৈ উঠি আহিছিলেহে মাইনাজনী আৰু পিছলৈকে লাইফটো আছিলে বহুত মানে কৰিবলগীয়া আছিল নেদেখাজনে ইমান সৰুতে লৈ গ'ল সঁচাই বহুত দুখ লগা ঘটনা আৰু যাই কিনে মোৰো বহুত দুখ লাগিলে মানে পৰিয়ালটো মানে একদম ভাঙি পৰিছে ইমান সৰুতে ঢুকালে এইবাৰ মেট্ৰিক দিলেহেঁতেন আৰু আমি যিটো ৰুমত আছোঁ মানে সেই ৰুমৰ মালিকৰ মাইনাজনীয়ে মানে লগৰ ঘৰত ছোৱালীজনী বহুত মৰম লগা ছোৱালী আছিলে মই গৈছিলোঁ তাত যাই কিনে ভিডিঅ' নকৰিলোঁ কাৰণ বেয়া কথা এখন ঘৰত ইমান দুখ লগা এটা পৰিৱেশ এটা হৈ আছে তাত যদি যাই মই ভিডিঅ' বনাওঁ বহুত বেয়া কথা
আৰু মানে খানা বনাই আছিলোঁ, খানা বনাই থকাৰ মাজতে মানে এনেকৈ মাইনাজনীলৈ ফোন কৰিলে, কোনোবাই ফোন কৰিছে, লগৰ ছোৱালীয়ে ফোন কৰিছে, এনেকুৱা এনেকুৱা ঘটনা মোক মানে ক'লে। মই মাইনাজনীক মানে গাড়ী দি লৈ গ'লোঁ। মানে সঁচাই বহুত 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 দুখ লগা ঘটনা হ'ল। আমাৰ দ্বীপ অসম ডাঙৰে মাংস বিলাই আছে, ডাঙৰে বনাইছে, পূৰা মানে ৰঙা ৰঙা হৈ গৈছে। যেতিয়া আমাৰ খানাৰ আয়োজন কমপ্লিট হৈ গ'ল, থালে দিছে ভাত দি গ'ল ডাঙৰে, আৰু দ্বীপে মাংস বিলাব আৰু এতিয়া বকাসুৰ দেৱজিত বকাসুৰ মাংস দেখিলে পূৰা মানে ডেন্স কৰে, ডেন্স। যদি পেণ্ডেলত যদি মাংস দিয়ে না, ইয়াক কি দিছে এই হেমন্ত কি বুলি মাতে, টপলা হা থঠা, পূৰা মাংস পালি মানে ইয়াত ডেন্স চলে যায়। এই মহেশে একবাৰ আজাৰা পেণ্ডেলত কি কৈছে কৈ আছোঁ, চবকে কৈ আছোঁ, শুনক গোটেইকেইটাই। সেইদিনা নিৰামিষ বাৰ আছিল, বৃহস্পতিবাৰ। পেণ্ডেলত দিয়া নাছিল মাংস, সেইকাৰণে নিৰামিষ আৰু তাত মানে কি হ'ল, কমিটিও খাব নিছিল তাতে খানা একেলগে। তাৰ ছাইডত কমিটিয়ে কৈছে, মহেশে কৈছে কি বোলে তাতে কি বনাইছে চাওঁ বল। তাৰ মই গ'লোঁ আৰু চাওঁ, তাতো নিৰামিষ বাংনাৰ ফুলৰি চুলৰি বনিছিল এনেকৈ। ঠিক কৈছে ইয়াতে বহি দিওঁ নেকি, মই কৈছোঁ পাৰি। তাৰপৰা সি সেই কথাটো কি কৰিছে, গোটেই আমাৰ থিয়েটাৰৰ লাইটৰ ৰেডি ডিপাৰ্টমেণ্টটো গোটেইখিনিকে কৈ গৈছে আজি আমি মাংস খাম বুলি। ই পূৰা ডেন্স, মাংস দিয়া ডেন্স, হা